স্বাগতম জানাইছো আপোনালোকক মোৰ এই চেনেললৈ। নাজানো আপোনালোকৰ তাত লকডাউন কেনে চলি আছে, কিন্তু আমাৰ তাত মই পুহি আছো এটা বাঘ আৰু এটা হাতী। সো হাতী আৰু বাঘটো দেখিবলৈ আহিলো। চাওক, এইটো হ'ল শ্ৰীসূৰ্য পাহাৰৰ পশ্চিম সাইডটো অলপ দেখাম, আৰু মই বাঘ আৰু এটা হাতী পুহি আছো সেইটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বলক কিন্তু এটা বস্তু চাওক সেইবিলাক যে গছ দেখি আছে আপোনালোকে, সেই গছবিলাক হ'ল চেগুন গছ, কিন্তু এতিয়া কি হৈ আছে চাওক, বেলেগ হৈ আছে। এইটোৱে হ'ল শ্ৰীসূৰ্য পাহাৰৰ পশ্চিম সাইডটো, মানে পশ্চিম সাইড। এইটো হ'ল ঝৰ্ণা। আগতে এইবিলাক একো নাছিল, মানে ভঙা চিঙা এনেকুৱা আছিল। কিন্তু এতিয়া চাওক এটা বস্তু হৈ আছে। এতিয়া মানে কি হৈ আছে, এইটো এটা সুন্দৰ পৰিৱেশৰ সৃষ্টি কৰিছে। চাওক, বাপৰে বাপ, চাওক আমাৰ শ্ৰীসূৰ্য পাহাৰত এটা আজি কাম হৈ আছে। কাম মানে কি, আমাৰ গোৱালপাৰা ডিষ্ট্ৰিক্টৰ DC আহিছে আৰু কিবা কিবি ৰিলিফ দি আছে নেকি, ৰিলিফ সেইবিলাকো অলপ চালু দিয়ক, কিন্তু কাম নহল। ওকে, ওপৰত গৈ আছো, আৰু ওপৰত মোৰ এটা হাতী আৰু মানে বাঘ আছে। সেইটোক অলপ আধাৰ দিয়া শুনা কি। তো বলক মই কেমেৰাত দেখি চিৰিবিলাক উঠি আছো। বাবা, প্ৰথমত দেখাই লওঁ আপোনালোকক, যিহেতু সেইটো ব্লগত মই দেখাব খুজিছিলো যে শ্ৰীসূৰ্য পাহাৰৰ পশ্চিম চাইডত দেখাম। চ' আহিলো, যিহেতু মোৰ বাঘো আছে, মোৰ অহাও কৰ্তব্য। চ' আপোনালোকক অলপ দেখাই দিওঁ। যদি আপোনালোকে আহে, নিশ্চয় এইখিনি ঠাই অলপ ফুৰি যাব। মানে বহুতে আহি মানে সেইখিনি ফিল্ডৰ পৰা গুচি যায় আৰু বেলেগ চাইডত যায়, লেকচাৰ মাৰে যে সূৰ্য পাহাৰত একো নাই। কিন্তু চাবলগা বহুত বস্তু আছে। বাট মানে চাওক, এইবিলাক চাওক অলপ। চাওক, এইবিলাক এটা ধুনীয়া সুন্দৰ পৰিৱেশ একচুৱেলি। এইবিলাক নাইচ ভাই। আৰু সেইটো চাওক, সেইফালে সূৰ্য পাহাৰৰ ফিল্ডটো, ৱাও। আপোনালোকক জাগাখিনি দেখাই লওঁ ৰ'ব। চাওক না, একচুৱেলি চাবলগীয়া বহুত বস্তু, কিন্তু আপোনালোকে একো গম নাপাব, কাৰণ মোৰ কেমেৰাটো সিমান ভাল নহয়, মোবাইলটো সিমান ভাল নহয়। চ' সেনেকুৱা এটা ভাল মূৰ্তি আছে মোৰ ফ্ৰেণ্ডজনে। এটা ড্ৰোন শ্বট দেখাম আপোনালোকক। ড্ৰোন শ্বট দেখাই আপোনালোকক মানে মই মোৰ বাঘৰ ওচৰত আৰু হাতীটোৰ ওচৰত যাম। চাওক, ৱাও। আপোনালোকক মোৰ এই বাঘৰ ভিডিঅ'টো লৈ, এইটো মোৰ বাঘ। চাওক, এইটো হ'ল মোৰ বাঘ, যিটো মই লকডাউনৰ পৰা মই পুহি আছো, আৰু এইটো মানে ডাঙৰ হৈ আছে, হৈ থাকিব, আৰু শ্ৰীসূৰ্য পাহাৰতে থৈ যাম। এইটো পাহাৰত কিবা কিবি কৰিব, কিন্তু মই আহি মাৰি দিম, আৰু এইটো বাঘটো আহি মোৰ ওচৰত থিয় হ'ব। আৰু এইফালে এটা হাতী আছে, মোৰ হাতীটো চাওক। মানে বাঘ আৰু হাতীৰ মাজতো এটা মানে সেনেকুৱা সৃষ্টি আছে, আপোনালোকে জানে। চ' মই বাঘটো ৰাখোঁ সৌ চাইডত, আৰু হাতীটো ডাঙৰ হ'লেও ইয়াৰ মানে আৰু সেইটো বাওঁ চাইডত ৰাখোঁ। চাওক এইটো, আৰু এইটো হ'ল মোৰ হাতী। বাপৰে বাপ, মোতকৈ ওখ, কিন্তু চাওক মোৰ হাতীটো মানে পুহি আছো, আৰু এইটো দুটা বস্তু পুহি আছো। আপোনালোকেও পুহিব পাৰে। চ' এইবিলাক আপোনালোকেও পুহিব পাৰে, কোনো চিন্তা নাই। যদি পুহিব ইচ্ছা যায় ক'ব ভিডিঅ'টোৰ কমেণ্টত, মই আপোনালোকক পুহি দিম। তো আজিলৈকে মানে বাই বাই।